নমস্কাৰ সকলোকে সমাধানলৈ স্বাগতম জনাইছোঁ। আজি নৱম শ্ৰেণীৰ ৰেখা আৰু কোণ পাঠটোৰ 6.1 অনুশীলনীৰ 2 নং প্ৰশ্নটো তোমালোকৰ মাজলৈ লৈ আনিছোঁ। কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশ্নটো আলোচনা কৰিবৰ বাবে অনুৰোধ জনাইছিল। তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি আজি তোমালোকৰ মাজলৈ মই প্ৰশ্নটো লৈ আনিছোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁছো নহয়। এতিয়া প্ৰশ্নটো আছিল এনেধৰণৰ যে চিত্ৰ 6.14ত XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে। যদি কোণ POY সমান 90 ডিগ্ৰী আৰু A অনুপাত B সমান 2:3 তেন্তে C নিৰ্ণয় কৰা। এতিয়া প্ৰথম দিয়া আছে যে কোণ POY সমান 90 ডিগ্ৰী, A অনুপাত B = 2:3 এই দুটা আমাক দিয়া আছে আৰু আমাক কোণ C মানটো উলিয়াবলৈ কৈছে। C মান কিমান হ'ব? এতিয়া অংকটো কেনেকৈ সমাধান কৰিম? এতিয়া সমাধান কৰিবলৈ যাওঁতে প্ৰথমতে আমি দেখিলোঁ যে OP লম্ব XY, গতিকে OP লম্বডালৰ দুয়োফালে সৃষ্টি হোৱা কোণ POY = কোণ POX সমান কিমান হ'ব? 90 ডিগ্ৰী। লম্বৰ দুয়োফালে সৃষ্টি হোৱা কোণকেইটা সদায় 90 ডিগ্ৰী হয়। গতিকে POY = কোণ POX সমান 90 ডিগ্ৰী। কিহৰ কাৰণে? যিহেতু OP লম্ব XY। ইয়াৰ পিছত কোণ POM + MOX = POX। POXটো আমি দুটা কোণত ভাগ কৰিব পাৰোঁ। এটা হৈছে POM, আনটো হৈছে MOX। দুইটা কোণ যোগ কৰি দিলে POX কোণটো পাওঁ। গতিকে আমি কোণ POM + MOX = POX এই কথাটো লিখি ল'লোঁ। এতিয়া POX মানে হৈছে 90 ডিগ্ৰী। গতিকে কোণ POM + MOX = POX অৰ্থাৎ আমি 90 ডিগ্ৰী লিখি দিলোঁ, কাৰণ আমি ওপৰত দেখি আহিছোঁ যে কোণ POX = 90 ডিগ্ৰী। এতিয়া POMটোক আমি প্ৰশ্নটোত A বুলি নাম দিছে, কোণ MOXটোক B বুলি নাম দিছে। গতিকে POM অৰ্থাৎ A, MOX অৰ্থাৎ B = 90 ডিগ্ৰী। ইয়াৰ পিছত আমাক অনুপাত দিয়া আছে যে A অনুপাত B সমান 2:3। এতিয়া আমাক লাগে আমি এই অনুপাতটোৰ পৰা B কোণটোৰ মানটো উলিয়াই ল'ম। B ৰ মান কিমান হ'ব? এতিয়া মানটো উলিয়াবলৈ দুইটা অনুপাত আমি যোগ কৰি দিম। 3 + 2 5 আৰু B অনুপাতটো হৈছে 3, গতিকে 5/3 পূৰণ আমি কোণটো কোণক 2:3 ভাগ কৰিছোঁ 90 ডিগ্ৰী কোণটোক। গতিকে 5/3 পূৰণ 90। 5এ 90ক কটাকটি কৰিলে 18 পৰা যাব আৰু 18ৰ লগত 3 পূৰণ কৰিলে 54, অৰ্থাৎ B মানটো হ'ব 54। আমাক B মানটোহে লাগে, A মানটো প্ৰয়োজন নাই, কাৰণ কোণ Cটো উলিয়াবলৈ হ'লে আমাক B কোণটো জনাটো আমাৰ কাৰণে অত্যন্ত দৰকাৰী। এতিয়া যদি আমি চাওঁ B আৰু C দুইটা ৰৈখিক জোৰ হিচাপে আছে, কাৰণ B আৰু C দুইটা কোণ যোগ কৰিলে আমি 180 ডিগ্ৰী পাম। গতিকে কোণ B + C = 180 ডিগ্ৰী। কেলৈ? ৰৈখিক জোৰ। এতিয়া B মানটো আমি 54 ডিগ্ৰী পালোঁ, গতিকে B ঠাইত 54 পাতি দিলোঁ। 54 + C = 180 ডিগ্ৰী, এইটো এটা সমীকৰণ হ'ল। এতিয়া Cটো ৰাখি আমি 54টো ইপিনে পক্ষান্তৰ কৰি দিম। পক্ষান্তৰ কৰিলে মাইনাছ হ'ব, 180 - 54, গতিকে কিমান হ'ব মানটো? 126 ডিগ্ৰী। গতিকে একেবাৰে চিম্পুল অংক, অকণো জটিল নহয়। আশা কৰিছোঁ সকলোৱে বুজিব পাৰিছা। ইয়াৰ পিছত আৰু এনেধৰণৰ মই ভিডিঅ' লৈ আনিম, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।